Welcome to Binita Recipe Blogs. মই আজি আপোনালোকৰ মাজত ধুনীয়া এটা ৰেচিপি লৈ আহিছো। কি জানেনে আজি মই হেৱালি পাতৰ মানে হেৱালি আমি খাওঁ মানে হেৱালি ফুলটো আমি খাওঁ নহয় জানো আৰু পাতটো খাইছে নাই আপোনালোকে যদি নাই খোৱা খাই টেষ্ট কৰি চাব বহুত ধুনীয়া লাগে আপোনালোকৰ মাজত মই ৰেচিপিটো শেয়াৰ কৰিম ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছো বলকচোন এতিয়া মই হেৱালি গছজোপা ওচৰলৈ যাওঁ পাত ছিঙি আনিম আৰু কেনেকৈ মই বনাম আপোনালোকৰ মাজত অকমান শেয়াৰ কৰি দিম আপোনালোকে চাব ভিডিওটো সম্পূৰ্ণকৈ আৰু দেৰি নকৰি ভিডিওটো আমি ষ্টাৰ্ট এতিয়া মই গছজোপা ওচৰলৈ আহি গলো আৰু তাৰে মই একেবাৰে আগৰ কুমলীয়া পাত লৈছো বুঢ়া পাতবিলাকে ইমান ভাল নহয় আৰু আনি পেলাই ধুনীয়াকৈ চাই ললো আৰু ধুনীয়াকৈ ধুই ললো আৰু দেখকচোন ধুই লৈছো একদম কুমলীয়া পাত আনিব আৰু লগতে মই বাটি এটা লৈ লৈছো বাটিতে মই বেসন এড কৰি লৈছো তাতে হালধি নিমখ আৰু যিমান মছলা আছে মই এড কৰি দিম আধা চামুচ আৰু আপোনালোকে এচামুচো দিব পাৰে কোনো কথা নাই আৰু লগতে মই পানী অকমান দি সেইখিনি মই মিক্স কৰি লম চাই থাকিব ভিডিওটো সম্পূৰ্ণ কেনেকেনো বনালো হেৱালি গছৰ মানে পাতৰ কেনেকেনো বনালো ৰেচিপিটো সম্পূৰ্ণ চাই থাকিলে গম পাব বন্ধু বান্ধৱীসকল আধাতে চাই কমেন্ট এটা কৰি থৈ নাযাব আৰু লগতে মই ধনিয়াও এড কৰি দিছো ধনিয়াটো মই কাটি থৈছিলো সেইকাৰণে ভাবিলো এড কৰি দিও আৰু পানী অলপ দি পেলাই মই পুৰা বেসনটো ধুনীয়াকৈ পেষ্ট এটা বনাই লম খানি থাকোতে মই চাই লৈছো পানীটো কিমান জোখত দিব লাগিব আৰু লগতে দেখক ইমানটো জোখতে হৈ যাব তেতিয়াহে ভাল হ'ব আৰু তাৰ লগতে আৰু এটা বস্তু দিম তেল দি দিছো মই তেলটো দিলে ভাল হয় আৰু ধুনীয়াকৈ মিক্স হৈ যায় একদম সহজ বনাবলে কেতিয়াবা ডাউৰিয়া বতৰ এনেকৈ খাব পাৰে বহুতে ধুনীয়া লাগে টেস্টি লাগে খাই যদি নাই খোৱা তাত টেষ্ট কৰি চাব বন্ধু বান্ধৱীসকল লগতে মই কেৰাহী গৰম হ'লে দিলো তাতে মই ৰিফাইন এড কৰি দিলো আৰু মই কেনেকেনো বনালো আপোনালোকে চাই থাকিব আৰু বেসনৰ লগতে মই দেখক ডুবাই এতিয়া মই তেলত ফ্ৰাই কৰিম আৰু ইমান ধুনীয়াকৈ ফুলি যায় নহয় বিৰাতে একদম ধুনীয়া লাগে মানে খোৱাতকে ফুলি যায় বস্তুটো আৰু সেইকাৰণে বেছি মানে ভাল লাগে চাই থাকিব আপোনালোকে দেখিব কেনেকৈ ফুলি যাব ফুলি পেলাই ওপৰলৈ উঠি আহিলে আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে ধুনীয়া এটা কমেন্ট কৰিব বুলি আশা কৰিছো আৰু মই এটা এটাকে দি আছো আৰু কোনে কোনে খাইছা বন্ধু বান্ধৱীসকল নিশ্চয় কমেন্ট বক্সত জনাবাচোন যদি নাই খোৱা ঘৰতে এদিন ট্ৰাই কৰি খাব পাৰিবা আৰু বেছি ঠাণ্ডা বতৰত হলে ভাল লাগে খাই পকৰাটো আৰু ভাতৰ লগতো খাব পাৰিবা মোটামুটি মোৰ হৈ গৈছে মই আপোনালোকক প্লেট এখনত দেখাই দিম আৰু ভিডিওটো সম্পূৰ্ণ চাব বুলি আশা কৰিছো আৰু যোনসকলে মোৰ ভিডিওবিলাক আগত ইমান মৰম চেনেহ দিছে ভিডিওটো মাজতে মই বহুত থ্যাংক ইউ দিছো মই এটা এটাকে মই বনাইছো আৰু বহুত ধুনীয়া খাবলে খাই টেষ্ট কৰি চাব আপোনালোকে আৰু মই প্লেট এখন এড কৰি দেখাই দিছো দেখক দেখিয়ে খাওঁ লাগিছে নহয় জানো আৰু মোৰ ভিডিওটো চাই কেনেকুৱা লাগিলে বন্ধু বান্ধৱীসকল ধুনীয়া এটা কমেন্ট কৰিবা বুলি আশা কৰিছো আৰু লগতে অকমান সাপোৰ্ট কৰিবা হত তেতিয়া ধুনীয়া ভিডিও দিবলৈ উৎসাহ থাকে নহয় জানো এতিয়ালৈ বাই বাই